আহিছোঁ। নাখাওঁ এতিয়া মই চাহ, আৰু তোৰ হাতৰ চাহটো আৰুৱে নাখাওঁ। যা ইয়াৰ পৰা। কিয় নাখায় মা? মইতো চাফ চিকুণ কৰিয়ে বনাইছোঁ, আৰু দেউতাও খালে। নাই, মোৰ এতিয়া খাবলৈ মন নাই, আৰু মোক এইবোৰ যাচি নাথাকিবি। কিবা এটা খাবলৈ মন গ'লে মই নিজে বনাই ল'ম। কোনোবাই যাচি থকাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে বাৰু। দেখাত চেহেৰাত একো শ্ব' নাই, ল'ৰাই বিয়া পাতি লৈ আহিছে বুলি আহি পেলালে আৰু। ধনী ঘৰৰ ছোৱালী হ'লে কি হ'ব? আজিৰ দিনত যদি দেখিবলৈ ধুনীয়া নহয়, মানুহে কিমান কি কয়। ভাবিছিলোঁ ধুনীয়া ছোৱালী এজনী ল'ৰাটোলৈ বিয়া দি দিম, ভাল বোৱাৰী এজনী পাম বুলি। কিখন যে হ'লগৈ আৰু দেই। গোটেই মানুহবোৰে কয় বোলে তহঁতৰ বোৱাৰীজনী দাঁত চাত নাই, হাঁহিলে মানে ভয়ে লাগে। এনেকৈ জানো মোৰ মনটো ভাল লাগে? কিমানে যে ৰৈ আছিলে আমাৰ ল'ৰাটোৰ বিয়া খাম বুলি। পাছত এইজনী পলুৱাই আনিছেহে হুলি বুঢ়ী এজনী। দাঁতকেইটা সৰাই নে ভঙাই নে ধৰিবই নোৱাৰি। দাঁত আছে ক'লেও দাঁত নাই, দাঁত নাই ক'লেও আছে। এনেকুৱা মানুহ মই জীৱনত দেখা নাই পাই। ভগৱানে যাতে কাকো এনেকুৱা সন্তান নিদিয়ক, কাকো এনেকুৱা বোৱাৰীয়ে নিদিয়ক। হেই, মায়ে ঘৰৰ পৰা ফোন কৰিছিলে নহয়, আমাক এইকেইদিনতে ঘৰলৈ মাতিছে। এইকেইদিন মই যাব নোৱাৰিম নহয়। ৰাস্তাৰ কণ্ট্ৰেক্ট এটা লোৱা আছে, মানুহবোৰক কাম লগাই থৈছোঁ। চোৱা চিতা কৰিব লাগে নহয় সেইবোৰ। মই আকৌ তোমাৰ লগত গ'লে সেইবোৰ কোনে চোৱা চিতা কৰিব? সেইকাৰণে পাৰিলে তুমিয়ে যাবাগৈ ঘৰলৈ, মই নাযাওঁ। নাই নাই, মই অকলে যাব নোৱাৰোঁ নহয়। তুমি যদি নোযোৱা ময়ো নাযাওঁ দিয়া। পাছত যদি তুমি আজৰি হোৱা কামৰ পৰা, তেতিয়া দুয়োজনে যাম। অঁ হ'ব তেতিয়াহ'লে। ঘৰলৈ খুব মনত পৰিছে। শাহুমাই কথাই প্ৰতি মোক ইনচাল্ট কৰে এলাগি বুলি, মুখত দাঁতকেইটা এনেকুৱা অৱস্থা বুলি। মোৰ যে অকণো ভাল নালাগে। তুমি তোমাৰ মাৰ বিষয়ে কি কোৱা নাজানো। মইনো কি ক'ম কোৱাচোন? মাৰ কথাবোৰ আওকাণ কৰিবা। মই আছোঁ নহয় তোমাৰ লগত। মইতো সকলো জানি বুজিয়ে বিয়া পাতিছোঁ। মায়ে ক'বই আৰু, কাৰণ কোনেও এনেকুৱা বোৱাৰী এজনী আশা নকৰে নহয়। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই মানে মানুহ নহয় নেকি? অঁ, দাঁতকেইটা এনেকুৱা হ'ব পাৰে, কিন্তু শাহুমাই এইবোৰ কোৱা মোৰ ওপৰত কোনো অধিকাৰ নাই। অধিকাৰৰ কথা নহয়, আচলতে মায়ে ক'বই দিয়াচোন। সেইবোৰ ভাবি সময় নষ্ট নকৰিবা। মায়ে তোমাক যিমানে বেয়া ব্যৱহাৰ নকৰক কিয়, তুমি সদায় ভাল ব্যৱহাৰ কৰিবা, তেতিয়াহে এদিন আঁকোৱালি ল'ব। সেই বুঢ়ীজনীক কোনে ভাল ব্যৱহাৰ কৰেনো? মই নোৱাৰোঁ আৰু। বহুত হ'ল, ইমান ভালকৈ কথা পাতোঁ, সদায় গালি পাৰিব। দেউতাক যেনিবা তেনেকুৱা নহয়, সেইকাৰণে ইয়াত থাকিবলৈকে মন নাযায় মোৰ। ঘৰলৈকে মনত পৰি থাকে। একো নহয়, ধৈৰ্য্য ফল মিঠা। সদায়তো ইয়াতে থাকিব লাগিব, নেথাকো ক'লে জানো ওলাই যাব পাৰিবা? যোৱা যদি যোৱা, মাৰ ঘৰতে থাকি আহা কেইদিনমান। কিন্তু মোৰহে যাবলৈ সময় নাই। হ'ব নালাগে। গ'লে একেলগে যাম, নগ'লে নাযাম। কাৰণ প্ৰথমবাৰৰ বাবে মাৰ ঘৰলৈ মই অকলে যাব নোৱাৰোঁ। বাৰু সেইবোৰ বাদ দিয়া, বহুত ৰাতি হ'ল, শুই থাকা। ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। খালি একেখিনি কথাকে লাগি থাকিবা। যি হ'ল হ'ল, এৰি দিবলৈ কৈছোঁ নাই মই? এতিয়া এলাগি বুলি, দাঁত ভঙা বুলি জানো বোৱাৰীজনী খেদাই দিব পাৰিবা? কোৱাচোন, আইনে জানো এৰিব? যিয়ে নহওক লাগে, ল'ৰাই ভাল পাই বিয়া পাতিছে যেতিয়া সিহঁতক থাকিবলৈ দিয়া। তোমাৰনো কি? সময়মতে চাহকাপ, সময়মতে খানা, ভাল বোৱাৰী এজনী হ'লেই হ'ল। তাইতো আমাক আজিলৈকে বেয়া ব্যৱহাৰ কৰা নাই। কথা ব্যৱহাৰৰ নহয়, আপুনি জানো কিবা এটা বুজি পায়? ইমান আশা ভৰসা ভাঙি সিহঁতে এনেকুৱাখন কৰিলে, এতিয়া মই কি মনে মনে থাকিব লাগে নেকি? তাৰ বাহিৰেনো আন উপায় কি আছে কোৱাচোন? কি কৰিম বুলি ভাবিছা তেনেহ'লে? নে বোৱাৰীজনী ঘৰলৈ পঠিয়াই দিবা, নে ল'ৰাটোক বোৱাৰীজনী পঠিয়াই পেলাই বেলেগ এজনী বিয়া পাতি দিবা নেকি? সেইবোৰতো একো কৰিব নোৱাৰোঁ। তেনেহ'লে কি আকৌ? তাইক গালি পাৰি থাকিব পাৰিম নহয়? গালি পাৰি কি লাভ? ঘৰখনতে অশান্তি হ'ব। এদিন তোমাৰ কথা শুনিব, কাইলৈ শুনিব, পৰহিলৈ শুনিব। এসপ্তাহ 10 দিনৰ পাছত তোমাৰ মুখে মুখে লাগি যাব। তেতিয়া কি কৰিবা? তেতিয়া কিন্তু বোৱাৰীক দুখিলে নহ'ব আকৌ, নিজৰে ভুল, কাৰণ তুমিহে জোকাই লৈছা। হ'ব বৰ ভাল বোৱাৰী এজনীহে আনি থৈ দিছে যেনিবা, যিটোহে আপুনি গুণ গাইছে। ভাল বুলিয়ে ক'ব লাগিব দিয়াচোন। ৰূপটো নাই যেনিবা, বৰ ভাল, কিন্তু কামেই বনেই। ধনী ঘৰৰ ছোৱালী হ'লেও অহংকাৰ নাই। অহংকাৰ কিয় থাকিব আকৌ? চেহেৰা থাকিলেহে অহংকাৰ থাকিব। তাৰমানে কি তোমাৰ মতে এলাগী মানুহবোৰ মানুহ নহয় নেকি? তেওঁলোকৰ জানো সমাজত জীয়াই থকাৰ অধিকাৰ নাই? বাদ দিয়ক হে, আপোনাৰ আগত কথা পতাতকৈ নপতাই ভাল। নিজৰ মানুহজনে যেতিয়া ছাপোৰ্ট নকৰে, তেওঁক আৰু মনৰ কথা কৈ কি লাভ? তোমাৰ ভুল হৈছে, সেইকাৰণে তোমাক ছাপোৰ্ট কৰা নাই। তোমাৰ এই ভুলবোৰক ছাপোৰ্ট কৰিলে এদিন তোমাৰ লগতে ময়ো হে পস্তাব লাগিব। কথাবোৰ বুজি নাপায়, বুঢ়ী হৈ গ'ল আজিলৈকে কথা বুজি নাপায়। কত দিনৰ পৰা বুজাই আছো নাই। শুই থাকা আৰু অলপ কথা পাতিলে সেই কাজিয়াহে হ'ব আৰু। মোৰ লগত কথা পাতিলে কাজিয়াই হোৱা হয় আপোনাৰ। বৰ মৰমৰ বোৱাৰী এজনী পাইছে আৰু গুণ গাবলৈ কি চাবা? পাইছো। টাইমে টাইমে চাহ কাপে দিয়ে পাই। ভাল মানুহক ভাল বুলি ক'বই লাগিব। আমি মানুহৰ চেহেৰা যোৱা মানুহ নহয়। ৰাতিপুৱাই নকওঁ বুলি ক'লেও নোৱাৰো। ইমান তিতা চাহ কোনে খায়? গৈ পেলাই চাহকাপ দি থৈ আহিছা যে, একো সোৱাদেই নাই। দেউতাই দেখোন তেনেকৈয়ে খালে মা, তেওঁতো কোৱা নাছিল। সি নক'বই আকৌ। তেওঁ একদম মানুহৰ নামত গছমুৱাহে, যি দিয়ে তাকেই খাই দিব। মই নোৱাৰো নহয় এইবোৰ খাই থাকিবলৈ। চাহো যদি বনাব নোৱাৰা, চাহকণো যদি বনাব নাজানা, মাৰৰ ঘৰত কি আহিলা হয়নে? মা, মোক চম্ভালি কথা ক'ব কিন্তু। মোৰ মাৰ ঘৰখন ট্ৰেইনিং চেণ্টাৰ নহয়, তাত মই কাম শিকি আহিবলৈ। সেইখন মোৰ মাৰ ঘৰ হয়।
কি মাকৰ ঘৰতে কাম শিকি আহিব লাগে বুলি কথা নাই নহয়। কাম কৰি থাকিলে নিজে নিজে শিকি যাব। মোৰ ঘৰত মই ইমান কাম কৰা নাছিলোঁ, গতিকে মোৰ কামৰ খেলি মেলি হ'ব পাৰে, কিন্তু মই সদায় চেষ্টা কৰোঁ আপোনালোকক ভালকৈ খানা বনাবলৈ, আপোনালোকলৈ ভালকৈ চাহ বনাবলৈ। তাৰ পাছতো আপুনি এনেকৈ কমপ্লেইন কৰে। চাহখিনি তিতা হ'লেই যেনিবা, ভালকৈ ক'লেই হয় দেখোন, মই আকৌ বনাই দিলোহেঁতেন নহয়। থ ইমান ভালৰি দেখাব নালাগে তই, তোৰ কথা মোৰ চব জনা আছে, কথা ক'বলৈ আহিছে। চাওক মা, আপুনিহে মোৰ লগত লাগি লয়। মই আপোনাক কেতিয়াও একো বেয়াকৈ কৈ পোৱা নাই। ইমানখিনি কৰিও যদি আপোনালোকে মোক এনেকুৱাই ব্যৱহাৰ কৰি থাকে, মই কিন্তু ঘৰ এৰি গুচি যাম। যা আকৌ, মইতো ভালে পাওঁ তই ঘৰ এৰি গুচি গ'লে। তই নাথাকিলেও এইখন ঘৰ ভালদৰে চলিব। তই কি ভাবিছ, দুদিন আহি এইখন ঘৰ বহুত তৰিলোঁ বুলি ভাবিছ নেকি? আচলতে তোৰ নিচিনা মানুহক এইখন ঘৰত প্ৰয়োজনেই নাই। ঠিক আছে বাৰু, দেখা যাব পাছত প্ৰয়োজন আছেনে নাই। মই গ'লে কিন্তু আপোনাৰ ল'ৰাও মোৰ লগত যাবগৈ আকৌ, সেইটো কথা মনত ৰাখিব। মই মোৰ স্বামীক এৰি কেতিয়াও নাযাওঁ। কি ক'লি তই, কি ক'লি? মই জন্ম দিছোঁ তাক, তই জন্ম দিছিলি নেকি? তাক লৈ যোৱাৰ কথা কৈছ যে, মোৰ ল'ৰাক লৈ যোৱাৰ কথা ক'বলৈ আহ। চাওঁচোন তই কেনেকৈ লৈ যাওঁ। সি ইমানো বুৰ্বক নহয় আমাক মাক বাপেককেইটাক এৰি তোৰ লগত তোৰ ঘৰলৈ যাবলৈ। কোন বুৰ্বক কোন জ্ঞানী দেখা যাব মা, চাই থাকক আপুনি। নহ'লে আপোনাৰ ব্যৱহাৰ ভাল কৰক, এদিন কিন্তু নিজৰ ল'ৰাকো হেৰুৱাব আকৌ। দেখিছানে তাই কেনেকৈ মোক ল'ৰাটো লৈ যোৱাৰ ধমক দি গ'ল। হেৰি শুনিছেনে? শুনক, আপোনাৰ বোৱাৰীয়ে মোক কি ধমকি দি থৈ গৈছে শুনকচোন। এই দুজনী আকৌ কি হ'ল? শুনক আপুনি, বৰ ছাপোৰ্ট কৰে নহয় বোৱাৰীজনী ভাল বুলি। মোক কি বুলি কৈছে গম পাইছেনে? আকৌ কি হ'ল আকৌ? কি হ'ল মানে? যাওক বোৱাৰীয়েৰক সোধক গৈ। মোৰ এইবোৰ কাকো সুধিবলৈ মন নাই, সকলোৱেও জানিবলৈ মোৰ ইচ্ছা নাই। ক'ত জানিবলৈ ইচ্ছা যাব, কাৰণ অপমান মইহে পাইছোঁ। মোৰ ল'ৰাখিনি তাই আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যায়, মই যদি হেনো ভাল ব্যৱহাৰ নকৰোঁ। কি বোৱাৰীয়ে এনেকৈ কৈছে? অঁ ক'বই আকৌ, তোমাৰ যিটোহে ব্যৱহাৰ, ল'ৰাক লাগে যদি বোৱাৰীক ভাল ব্যৱহাৰ কৰিবা, সিমানে ক'লো আৰু। তাতকৈ বেছি মোৰ একো ক'বলৈ নাই। তাৰমানে কি আপুনিও বোৱাৰীৰ ফালে হৈছে নেকি? অঁ লৈ যাবতো, তাই গোটেই ঘৰ মানুহ ঘৰ বাৰী এৰি আমাৰ ঘৰখনলৈ বিয়া হৈছে, একমাত্ৰ আমাৰ ল'ৰাটোক আশা কৰি, বিশ্বাস কৰি। আমি যদি তাইক ভাল ব্যৱহাৰ নকৰোঁ, তাই জানো গোটেই জীৱন ধ্বংস কৰি দিব? সেইকাৰণে নিজৰ স্বামীক লৈ যাব, একেলগে থাকিব আকৌ। শাহুৰ শহুৰৰ এনেও প্ৰয়োজন নাই নহয়, আমাকহে প্ৰয়োজন বোৱাৰী আৰু ল'ৰাৰ। বুঢ়া বুঢ়ী হৈ আহিছোঁ যেতিয়া। আপোনাৰ পৰা মই এইটো আশা কৰা নাছিলোঁ, কিন্তু নিজৰ বাপেকজনী এনেকুৱা, ল'ৰা এৰি দিবলৈ মান্তিয়ে হৈছে বেলেগৰ ছোৱালী এজনীৰ কাৰণে। আপোনাৰ লগত কোনে কথা পাতে? এজনীক বুজাব বিচাৰিলেও নাই, নুবুজে। কি যে হৈ থাকিলে নহয় মানুহজনী। এইজনী মোৰ ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে মই শান্তি নাপাম। মোৰ ল'ৰাক লৈ যাবলৈ মোক ধমকি দিয়ে, পাছত নিজে অকলে অকলে কান্দি কান্দি যাব লাগিব, সেইটো খবৰে নাই তাই। মা, তই আহিলি, তোৰ ঘৈণীয়েৰে মোক কেনেকুৱা ব্যৱহাৰ কৰিছে তই জান? তোৰলৈকে ৰৈ আছিলোঁ মই। এইবোৰ কি হৈছে মা? ঘৰখনত আজিকালি কিয় ইমান অশান্তি? আৰু তোমালোকে কিয় তাইক শান্তিত থাকিবলৈ নিদিয়া? কিয় তাইৰ কমিবোৰ তোমালোকে মনত পেলাই থাকা? হাৰে, তই মোকে গালি পাৰিছ যে? গালি পৰা নাই মা। তাই কি কৈছে তই জানো মনত ৰাখিছ? তাই তোক আমাৰ পৰা লৈ যোৱাৰ কথা কৈছে। তাইক ক'বলৈ তোমালোকে বাধ্য কৰাইছা। তাই নহ'লে কিমান ধুনীয়াকৈ এইখন ঘৰ ধৰি আছে, সেইবোৰ জানো দেখি পোৱা? অকল তাইৰ কমিবোৰ ক'বলৈ। তাই মোৰ পত্নী হয়, তাইক সুখত ৰখাটো মোৰ দায়িত্ব মা। মই নিবিচাৰোঁ তোমালোকে তাইক এনেকৈ অশান্তি কৰি থকাটো। গতিকে তাই যি কৈছে ঠিকেই কৈছে। তাই যদি এইখন ঘৰৰ পৰা যায়গৈ, তেনেহ'লে ময়ো লগত যাম। চবতকৈ ডাঙৰ কথা, তাইক মই সকলো সময়তে তাইৰ ওচৰত থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু তোমালোকে যদি তাইক ভাল ব্যৱহাৰ নকৰা, ভুলটোতো তোমালোকৰে। আজি মোক ল'ৰাও এনেকৈ ধমকি দি থৈ গৈছে। এইটো দিন দেখিবলৈহে জীয়াই আছোঁ মই। কেনেবাকৈ সঁচাকৈ মোৰ ল'ৰাটো গুচি নাযায়গৈতো। নাই, মই ল'ৰাটো কেতিয়াও তাইৰ লগত পঠিয়াব নোৱাৰোঁ। বৰ মৰমত ডাঙৰ কৰিছোঁ মই তাক। লাগিলে মই বোৱাৰীৰ ওচৰত ক্ষমা কৰিম, কিন্তু তাইক মোৰ ল'ৰাটো নিবলৈ কেতিয়াও নিদিওঁ। বোৱাৰী, কওকচোন। মই ঘৰলৈ যাবলৈ কাপোৰ পেকিং কৰিছোঁ। আপুনি আৰু মোক একো কথা শুনাব নালাগে। আজিৰ পৰা আৰু মোক এইখন ঘৰত নাপায়। এইখন আপোনালোকৰ ঘৰ, গতিকে আপোনালোকে শান্তিত থাকক নিজৰ ঘৰ। তেনেকৈ কিয় কৈছা বোৱাৰী? মইতো তোমাৰ ওচৰত ক্ষমা খুজিবলৈকেহে আহিছোঁ। ক্ষমা? কিন্তু কিয় মা? মইতো আপোনালোকৰ ল'ৰাটো লৈ যোৱা নাই। মই আপোনাৰ আগত এনেই কৈছিলোঁ, মই কেতিয়াও তেওঁক নিব নোৱাৰোঁ, গতিকে মই অকলেই যাওঁগৈ। এইখন ঘৰৰ ডাঙৰ অসুবিধাটো মইহে। মোক ক্ষমা কৰি দিয়া বোৱাৰী। মই তোমাক বেয়াই ভালে বহুত কথা শুনালোঁ। তুমি ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। মোক মাত্ৰ এবাৰলৈ ক্ষমা কৰি দিয়া। তোমাক এইখন ঘৰত খুব প্ৰয়োজন। মোৰ ল'ৰাটোৰ জীৱনত তোমাৰ ভাল গুণবোৰক মই বুজিবলৈ চেষ্টা নকৰিলোঁ। আজি মই সকলো বুজি পাইছোঁ। এবাৰ জানো মোক ক্ষমা কৰি দিব নোৱাৰাম বোৱাৰী? মা? অঁ বোৱাৰী, আৰু মই তোমাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। সঁচা? অঁ বোৱাৰী, সঁচা। আজিৰ পৰা তোমাক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। এইখন ঘৰ তোমাৰ বোৱাৰী, তোমাৰ ইচ্ছামতে এইখন ঘৰক সজাই ল'বা। আমি সদায় তোমাৰ লগত থাকিম।